খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আশা ৰাখিছোঁ সকলোৱে ভালে কুশলে আছে আৰু মইতো ভালে আছোঁ আৰু যেহেতু বহুত পুমহীয়া ঠাণ্ডা আৰু এই দুদিন ধৰি একেবাৰে ৰদ চদ দিয়া নাই কুঁৱলী পৰি আছে আৰু বহুতেই ঠাণ্ডা পৰিছে সেইকাৰণে এনেদৰে গৰম কাপোৰ পিন্ধি লৈ ঘৰতে বহি আছোঁ আৰু এতিয়া ভাবিছোঁ ল'ৰাটোক লৈ অকণমান ওলাই যাম বুলি আৰু ক'ত যাম কি কৰিম সকলোখিনি দেখুৱাম গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। এয়া সুন্দৰকৈ সজাই পৰাই বনোৱা এটা শ্বহীদ বেদী আৰু শ্বহীদ বেদীটো দেখিবলৈ সঁচাকৈয়ে সুন্দৰ হৈছে আৰু এই শ্বহীদ বেদীটো হাউলিৰ টাউনখনৰ ওচৰতে অৱস্থিত ব্ৰিজখনৰ ওচৰত আৰু ধুনীয়াকৈ ইয়াত লিখা আছে শ্বহীদ প্ৰণাম তোমাক বুলি আৰু টাউনৰ মাজেৰে এইটো ধুনীয়াকৈ ৰাস্তা আছে টাউনৰ মাজেৰে আহি হাই ৰোডত উঠিব পাৰে আৰু ইয়াত চাইডে চাইডে ধুনীয়াকৈ এনেদৰে ফুলবিলাক ৰুই দিছে সঁচাকৈয়ে পৰিৱেশটো দেখিবলৈ ধুনীয়া হৈছে আৰু মোৰ ল'ৰাটোৱে এতিয়া দৌৰি দৌৰি গৈ সেয়া অকলে অকলে খেলি আছে ভালকৈ খেলিব পাপা পৰি যাবা আৰু খেলিবলৈ পালে খুবেই ফূৰ্তি পায় বহুদিনৰ পৰাই মোক লগ ধৰি আছিল ইয়াত আহিম বুলি কিন্তু মইহে আনিব পৰা নাছিলোঁ যিহেতু বহুত ব্যস্ত মানুহ আৰু আজি যিহেতু সময় পাইছোঁ সেয়ে এপাক ফুৰাবলৈ লৈ আহিলোঁ আৰু সৌখন ব্ৰিজ হাই ৰোডৰ ওপৰেদি আৰু বিভিন্ন ধৰণৰ গাড়ী অহা যোৱা কৰি আছে আপোনালোকে দেখিছেই ট্ৰাকবিলাক আৰু এইখনো এখন ঝুলনা আছিলে কিন্তু ঝুলনাখন কোনোবাই ভাঙি চিঙি থৈ গ'ল আচলতে ইয়াত কলেজৰ ল'ৰা ছোৱালীবিলাকো খেলিবলৈ আহে কোনোবাই ভাঙি চিঙি থৈ গ'ল আৰু চাওকচোন পৰিৱেশটো কি সুন্দৰ দেখিবলৈ সঁচাকৈ ভাল লাগে ময়ো অকণমান এনেদৰে উঠি বহি খেলি ল'লোঁ সৰু ল'ৰা ছোৱালীৰ দৰে আচলতে ল'ৰা ছোৱালীবিলাকৰ লগত খেলি থাকিলে মনবোৰো ল'ৰা ছোৱালীৰ দৰে সৰু নিচিনা হৈ যায় আৰু এয়া মোৰ ল'ৰাটো ভয়ো কৰে ভাল লাগছে না পাপা ল'ৰাটোৱে খুবেই ভাল পাইছে এয়া দৌৰি দৌৰি গৈ আছে আৰু নিজে নিজে ঝুলনাত খেলি আছে এয়া পাৰিছা না এয়া ল'ৰাটো আৰু মই এনেদৰে ঝুলনাত বহি আছোঁ চাওঁ আৰু ছিঙি যাব ভয় লাগে যিহেতু বহুত পুৰণা হৈছে আৰু বৰষুণত ভিজি ভিজি পূৰা মামৰে ধৰি গৈছে সেইকাৰণে সাৱধানে উঠিব লগা হৈছে সদায় কৈ থাকে মা পাৰ্কত যাম আজি সেইকাৰণে বহুদিনৰ মূৰত লৈ আহিলোঁ আগতেও দুবাৰমান আহিছিলোঁ কিন্তু বহুদিনেই অহা নাছিলোঁ ইফালে চোৱা হাই বুলি কোৱাচোন হাই বুলি কোৱা হাই আৰু এতিয়া ঘৰলৈ যাব ওলাওঁতে দেখা পালোঁ পাৰ্কখনৰ ওচৰতে সৰু ল'ৰা এজনে এনেদৰে বাদাম বিক্ৰী কৰি আছে আৰু কেইটামান বাদাম লৈ ল'লোঁ এনেদৰে দুটা মই সৰু সৰু কফিৰ বটল লৈ আহিলোঁ আৰু ভাবিলোঁ আজি যিহেতু ঠাণ্ডা ঠাণ্ডা বতৰ আৰু এতিয়া সন্ধিয়াৰ সময় আজি চাহ নাখাওঁ একেবাৰে কফিকে বনাই খাওঁ আৰু এয়া আমুল তাজা 1 পেকেট লৈ আহিছোঁ আধা লিটাৰৰ আৰু এতিয়া ধুনীয়াকৈ কফি বনাম আৰু খাম আৰু এয়া হ'ল নিউট্ৰি চইচ বিস্কুট এতিয়া মানে কফি বনাই এই বিস্কুটেৰে খাম আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাম কেনেদৰে কফি বনাওঁ আৰু কফি বনোৱাটো শ্বেয়াৰ কৰোঁ গতিকে চাই থাকক চচপেনটোত মই গাখীৰখিনি ধুনীয়াকৈ এতিয়া গৰম কৰি ল'ম যিহেতু মই 4 কাপ কফি বনাম সেইকাৰণে মই ইয়াত 3.5 কাপ গাখীৰ দি লৈছোঁ আৰু অকণমান আধা কাপমান পানী দিছোঁ আৰু এতিয়া গাখীৰখিনি ধুনীয়াকৈ গৰম কৰি ল'ম মই ইয়াত ধুনীয়াকৈ কাপ এটা ল'লোঁ আৰু এই কাপটোত এতিয়া মই এয়া চামুচেৰে 1 চামুচ মই কফি ল'ম যিহেতু চামুচখন গোটেই চামুচখন সোমাই নাযায় অকণমান ডাঙৰ কাৰণে সেইকাৰণে আধা চামুচকৈ ইয়াতে 1 চামুচ এয়া কফি ল'লোঁ আৰু ইয়াতে এনেদৰে পানী 2 চামুচ মই এনেদৰে এড কৰিম আৰু এড কৰি ধুনীয়াকৈ মই এনেদৰে কফিখিনি মিক্স কৰি লওঁ চামুচখনেৰে এনেদৰে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এইফালে গাখীৰ উতলি আছে এয়া
এনেদৰে চামুচখনেৰে ধুনীয়াকৈ ঘটালি মই মিক্স কৰি ল'ম। আৰু ইয়াত ধুনীয়াকৈ মই গৰম গাখীৰ এতিয়া এড কৰি দিম। এয়া ধুনীয়াকৈ গৰম গাখীৰ এড কৰি দিলোঁ। এয়া চাওক কফি হৈ গ'ল। এয়া দেখিবলৈ কি সুন্দৰ হৈছে চাওকচোন আপোনালোকে। এয়া কফি কাপ ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া আপোনালোকে যিমানখিনি মিঠা খায় সেই অনুসৰি ইয়াত চেনি এড কৰিব। মই 1 চামুচ আৰু অকণমান ইয়াত চেনি এড কৰিম আৰু চেনিখিনি এনেদৰে মিক্স কৰি দিম। আপোনালোকে কোনোবাই মিঠা বেছিকৈ খাই ভাল পায় আৰু কোনোবাই হয়তো একেবাৰেই মিঠা নাখায়, সেই অনুসৰি আপোনালোকে চেনিটো লৈ ল'ব। আৰু এতিয়া চেনিখিনি এনেদৰে মিক্স কৰি দিম। এয়া মোৰ ধুনীয়াকৈ কফি ৰেডি হৈ গ'ল। যিহেতু মোৰ ল'ৰাটোৱে কাপত খাব নোৱাৰে গৰমৰ কাৰণে, সেইকাৰণে মই ল'ৰাটোৰ কাৰণে বাটিত লৈছোঁ। এয়া ধুনীয়াকৈ ট্ৰেখনত সজাই লৈছোঁ আৰু এতিয়া মই বাহিৰত লৈ যাম। যিহেতু মোৰ বাবা মানে মোৰ দেউতা আৰু মোৰ হাজবেণ্ডে বাহিৰত জুই পুৱাই আছে, লগতে ল'ৰাটোও আছে, সেইকাৰণে এতিয়া মই বাহিৰত লৈ যাম আৰু জুহালত বহি আটাইকেইজনে একেলগে খাম। কফিখিনি ধুনীয়াকৈ ল'লোঁ আৰু এতিয়া বাহিৰত গৈ আছোঁ। আৰু লগতে যে এয়া বাদাম আনিছিলোঁ, এয়া বাদামখিনিও লৈ ল'ম এতিয়া। এইটো যোৱাকালিৰ ভিডিঅ' আৰু চাওকচোন আপোনালোকে হাজাৰ বিঘা ধৰি সৰিয়হ আৰু আলুৰ খেতি এনেদৰে খেতিয়কসকলে কৰিছে। খেতিয়কসকলক চেলুট জনাইছোঁ। আৰু এইখন বৰপেটা ডিষ্ট্ৰিক্টৰ এখন সৰু পাহাৰ। আচলতে বৰপেটা ডিষ্ট্ৰিক্টত যে এখন সৰু পাহাৰ আছে মই কেতিয়াও শুনাও নাছিলোঁ আৰু দেখাও নাছিলোঁ। আজি জীৱনত প্ৰথমবাৰ এই পাহাৰখন দেখিছোঁ আৰু সেই গতিকে মই ভিডিঅ'ত সাঁচি ৰাখিলোঁ এই পাহাৰখন। মোৰ লগতে আপোনালোককো পাহাৰখন দেখুৱাই দিলোঁ। সঁচাকৈয়ে পাহাৰখন দেখিবলৈ খুবেই সুন্দৰ হৈছে আৰু এই পাহাৰখনৰ আশে পাশে হাজাৰ বিঘা ধৰি খেতিয়কসকলে সৰিয়হ, ধনিয়া আৰু লগতে আলুৰ খেতি কৰিছে। বিশেষকৈ আলুৰ খেতি বেছিকৈ কৰিছে। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, গুড নাইট।